মিডিয়া বিভিন্ন কথা ক'ব পাৰে সো এই কথাবিলাক যাই পেলাই কাৰোবাৰ কাৰণে সত্যৰ নিচিনা হৈ যায় মানুহবিলাকেতো পৃথিৱীত অহাৰ লগে লগে কলা ৰঙা হালধীয়া সব ৰং দেখা পাইছে গতিকে আজি কোনোবা যদি এই ৰংবিলাক মানুহৰ আগত প্ৰেজেন্ট কৰে সেইটো মানুহবিলাকে সঁচা বুলি ভাবে সো তেনেকুৱা এটা কথা চলি আছে কিন্তু বাস্তৱটো বহুত দূৰ আছে সেইটো দেখা পাব যেতিয়া যি হ'ব উপনিৰ্বাচন এতিয়ালৈকে আমাৰ যেটো বঙাইগাঁও বা সিডলি আৰু বঙাইগাঁও এই দুটা ঘোষণা হোৱা নাই ঘোষণা হোৱাৰ পিছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম মিডিয়া বিভিন্ন কথা ক'ব পাৰে সো এই কথাবিলাক যাই পেলাই কাৰোবাৰ কাৰণে সত্যৰ নিচিনা হৈ যায় মানুহবিলাকেতো পৃথিৱীত অহাৰ লগে লগে কলা ৰঙা হালধীয়া সব ৰং দেখা পাইছে গতিকে আজি কোনোবা যদি এই ৰংবিলাক মানুহৰ আগত প্ৰেজেন্ট কৰে সেইটো মানুহবিলাকে সঁচা বুলি ভাবে সো তেনেকুৱা এটা কথা চলি আছে কিন্তু বাস্তৱটো বহুত দূৰ আছে সেইটো দেখা পাব যেতিয়া যি হ'ব উপনিৰ্বাচন এতিয়ালৈকে আমাৰ যেটো বঙাইগাঁও বা সিডলি আৰু বঙাইগাঁও এই দুটা ঘোষণা হোৱা নাই ঘোষণা হোৱাৰ পিছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম মিডিয়া বিভিন্ন কথা ক'ব পাৰে সো এই কথাবিলাক যাই পেলাই কাৰোবাৰ কাৰণে সত্যৰ নিচিনা হৈ যায় মানুহবিলাকেতো পৃথিৱীত অহাৰ লগে লগে কলা ৰঙা হালধীয়া সব ৰং দেখা পাইছে গতিকে আজি কোনোবা যদি এই ৰংবিলাক মানুহৰ আগত প্ৰেজেন্ট কৰে সেইটো মানুহবিলাকে সঁচা বুলি ভাবে সো তেনেকুৱা এটা কথা চলি আছে কিন্তু বাস্তৱটো বহুত দূৰ আছে সেইটো দেখা পাব যেতিয়া যি হ'ব উপনিৰ্বাচন এতিয়ালৈকে আমাৰ যেটো বঙাইগাঁও বা সিডলি আৰু বঙাইগাঁও এই দুটা ঘোষণা হোৱা নাই ঘোষণা হোৱাৰ পিছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম মিডিয়া বিভিন্ন কথা ক'ব পাৰে সো এই কথাবিলাক যাই পেলাই কাৰোবাৰ কাৰণে সত্যৰ নিচিনা হৈ যায় মানুহবিলাকেতো পৃথিৱীত অহাৰ লগে লগে কলা ৰঙা হালধীয়া সব ৰং দেখা পাইছে গতিকে আজি কোনোবা যদি এই ৰংবিলাক মানুহৰ আগত প্ৰেজেন্ট কৰে সেইটো মানুহবিলাকে সঁচা বুলি ভাবে সো তেনেকুৱা এটা কথা চলি আছে কিন্তু বাস্তৱটো বহুত দূৰ আছে সেইটো দেখা পাব যেতিয়া যি হ'ব উপনিৰ্বাচন এতিয়ালৈকে আমাৰ যেটো বঙাইগাঁও বা সিডলি আৰু বঙাইগাঁও এই দুটা ঘোষণা হোৱা নাই ঘোষণা হোৱাৰ পিছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম মিডিয়া বিভিন্ন কথা ক'ব পাৰে সো এই কথাবিলাক যাই পেলাই কাৰোবাৰ কাৰণে সত্যৰ নিচিনা হৈ যায় মানুহবিলাকেতো পৃথিৱীত অহাৰ লগে লগে কলা ৰঙা হালধীয়া সব ৰং দেখা পাইছে গতিকে আজি কোনোবা যদি এই ৰংবিলাক মানুহৰ আগত প্ৰেজেন্ট কৰে সেইটো মানুহবিলাকে সঁচা বুলি ভাবে সো তেনেকুৱা এটা কথা চলি আছে কিন্তু বাস্তৱটো বহুত দূৰ আছে সেইটো দেখা পাব যেতিয়া যি হ'ব উপনিৰ্বাচন এতিয়ালৈকে আমাৰ যেটো বঙাইগাঁও বা সিডলি আৰু বঙাইগাঁও এই দুটা ঘোষণা হোৱা নাই ঘোষণা হোৱাৰ পিছতে আমি প্ৰাৰ্থী ঘোষণা কৰিম